Hello everyone, welcome to another mini vlog. ঘৰতে থাকি ইমানেই আমনি লাগিছে নহয়। আজি মঙ্গলবাৰ হয়, আমাৰ গৈছাগৰ ফালে মঙ্গলবাৰ বজাৰ বহে আৰু আপা মামিহঁতেও মোক লগ ধৰিলে যে বোলা আমাৰ লগত বজাৰলৈ যাওঁ আৰু ময়ো ভাবিলোঁ যে ঘৰৰ ভিতৰত সোমাই থকাতকৈ বাহিৰত দুই এজনৰ লগত কথা পাতিবলৈ পালে মনটোৱে ভাল লাগিব। আৰু প্ৰথমতে আপা হনুমান মন্দিৰলৈ আহিলে, চাকি দিবলগীয়া আছিলে। মন্দিৰৰ একেবাৰে ফ্ৰণ্টতে মানে বজাৰখন বহে আৰু এই পৰিৱেশটো ভালো লাগে। আৰু আজি যে ইমানেই ভিৰ নহয় মানুহৰ, বহুত ভিৰ লাগিছে। ইফালে মামিহঁতে শাক পাচলি ল'লে আৰু কিবা কিবি বজাৰ কৰিলে আৰু তাৰপাছত আমি উভতি আহিলোঁ। আৰু এইফালে ইয়াৰ কথা শুনকচোন, ইনষ্টাগ্ৰাম চোৱাসকলে গম পাইছে নিশ্চয় কাৰ ডাইলগ মাৰি আছে ই। আৰু এইফালে ডিকমুখৰ ফালে লাখলীলাৰ পোষ্টাৰ মাৰিলে, ডিচিএলত বহুত ডাঙৰকৈ ৰাস পাতে। তাৰপাছত আমি ঘৰলৈ আহি চাহ খালোঁ আৰু আজিলৈ ইমানেই আছিলে। বাই বাই।